গাইজ ৱেলকাম বেক টু মাই চেনেল। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই ৰ'দটো ওলাইছে, এতিয়া ওলাই যাবলৈ লৈছোঁহে, ৰ'দটো ওলালেই। এয়া আজি মই ঘৰলৈ যাম, সেইকাৰণে নতুনকৈ এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে সকলোৱে চাব আৰু মৰম দিব। সেইটো কথা টিকেট ল'লোঁ, এতিয়া ঘৰ যাবহে লাগে আৰু। এয়া দুলিয়াজান ষ্টেচন, এয়া পালোহি। এতিয়া ইয়াত ৰ'ব লাগিব ট্ৰেইন অহালৈকে। 4:11 অহা কথা আছিলে, এতিয়া 12 হ'ল। অকণমান দেৰি লেট হ'ব চাগে। এই লেট হ'লেহে বেয়া লাগে আৰু ৰৈ আছোঁ। এয়া বহুত দেৰি ৰোৱাৰ পিছত ট্ৰেইনখন আহিলে আৰু এতিয়া মোৰ যাত্ৰা ষ্টাৰ্ট হ'ল। আৰু এতিয়া আপোনালোকক অকণমান বাহিৰৰ ভিউ এনজয় কৰাই দিছোঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে বাগানখিনি। আৰু মোৰ ফ্ৰণ্টতে সৰু অকণমানি কিউট ছোৱালী এজনী বহি আছে। তাই এবাৰ মোৰ ফালে চাই, এবাৰ মাকৰ ফালে চাই, এনেকৈ চাই আহি পালোহি। এতিয়া দেউতা চাগে ৰখি আছে, যাম আৰু এতিয়া। এয়া দেউতা ৰখি আছে, মই ইফালৰ পৰা আহিছোঁ আৰু দেউতাই চাই আছে ইফালে। এয়া মই দেউতাক লগ পালোঁ। এয়া মোৰ মুখত হাঁহি দেখিছেনে? একদম ঘৰলৈ যোৱা খুচিত ক'বই পৰা নাই একদম। এয়া মই এতিয়া দেউতাৰ লগত আহি আছোঁ। এয়া ঘৰলৈ সোমাই দেখিছোঁ যে পেণ্ডেল আধা আধি দিলেই। এয়া ভকতে নাম লৈ আছে, কি আছে বাৰু পাছত আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলে গম পাই যাব। যি আছিলে সোমবাৰ ভাগৰ 9 পুৰুষৰ চাউল খোৱা, সেই তাৰে আয়োজন চলি আছে। এয়া ভোজ বনাই আছে ভকতসকলে। বস্তু গোটাই থৈছে এনেকৈ, চবফালে অকল বস্তুৱে বস্তু। অলপ আগতে আহি পালোহি। আজি সোমবাৰ ভাগৰ 9 পুৰুষৰ চাউল আছিলে, চাউল খোৱা আছিলে আজি। মই নাম চাবলৈ নাপালোহি, নাম ভাগিলে তেতিয়াই পাইছোঁ। সৰুকৈ হ'লেও অলপমান ক্লিপ কেইটামান লগাই দিছোঁ, আপোনালোকে চাব। কইনাই এয়া ভাত বনাই আছে আজি, এয়া মাছ বনাই আছে। সেইফালে চাই দে। উঠিছে, মই ৰৈ দিছোঁ বাৰু। এয়া প্ৰসাদ আজি 5 মিনিটৰ ভিডিঅ'। এয়া হৈছে শেষত, আলহীবোৰ যোৱাৰ পিছত আমি সকলোৱে ভাত খালোঁ। তাৰপিছত এয়াই আছিল আজিৰ দিনটোৰ ভিডিঅ'। যদি চাই ভাল লাগিল, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।